সুন্দৰ কথা নুলিয়াবি দেই আমি তোমালোকক চাৰিও ফালৰ পৰা বেৰি থৈছো অলপ পঢ়াবলৈ যত্ন কৰিলে তোমালোকৰ মৃত্যু নিশ্চিত আৰু এই ৰচিদালে এই মানুহৰ পোৱালিকেইটাক মেৰিয়া মেৰিয়া বান্ধিব ভাল বান্ধিব নিজকে জীৱ শ্ৰেষ্ঠ বুলি কৈছে অথচ মোকে চিনি পোৱা নাই হনুমানৰ নাতি বান্দৰ আৰু এই অৰণ্যৰ সেনাপতি এতিয়া চিনি পালি নে বাৰু তহঁতে মোক কথা এটা ক মানুহৰ জন্ম ক'ৰ পৰা হৈছিল বান্দৰৰ পৰা এদিন মানুহৰ সৃষ্টি হৈছিল বান্দৰ নেচ ছুটি হৈ এদিন মানুহৰ সৃষ্টি হৈছিল আৰু তাক কি বুলি কয় জানানে কি বুলি কয় পৰিৱৰ্তন বুলি কয় মূৰ্খ পৰিৱৰ্তন বুলি কয় এৰা তাকে ক্ৰম বিকাশ বুলি কয় এদিন বান্দৰ মানুহৰ সৃষ্টি হৈছিল আৰু মানুহৰ দেহত থকা অসুস্থি নামৰ অংশটোৱে আজিও ইয়াৰ প্ৰমাণ কৰে এতিয়া বুজিলি নে বাৰু এতিয়া কম মই তহঁতৰ আৰু তহঁত তহঁতে এনেই নিজকে জীৱ শ্ৰেষ্ঠ বুলি কৈছিলি আচলতে তহঁতি জীৱ শ্ৰেষ্ঠই নহয় জীৱ শ্ৰেষ্ঠ উপাধিটো তহঁতি নিজে লগাই লোৱাহে ৰাম কোনো জীৱ জন্তুৱে তহঁতক জীৱ শ্ৰেষ্ঠ বুলি নামানে মোৰ কথা শুনিলি নে কৰিবলৈ তহঁতকেইটা গঢ়া নাছিলো নহয় এতিয়া বন ৰজা আহিব আহিহে তহঁতকেইটা কি কৰিব লাগে ডিচিশ্যন ল'ব Surat surat ibu itu, itu kan buat. Oh, gue ini.